শ্রী শ্রী শিবগীতা গীতা মহাত্ম্য পদ। শিবগীতা মহাত্ম্যক শুনা হল বজন, শ্রীরামৰ আগে নিজে কহে প্ৰাণ সাধন, সুতনি গদতি কথা শুনামু নিগন, সিটো শিৱ গীতা শাস্ত্ৰ পৰম কৰ্ণ ভৰি ইহাৰম সীমাহু নাদুক, শ্ৰৱণ কৰিয়া ভৱ সাগৰ তৰুক, ইটো জনে ভক্তি ভাবে শ্ৰৱণ কৰে, তাহাৰ পুণ্যৰ ফল গণিতে পাৰে, সিহে ধন্য সিহে পুণ্য মহাসু ধমতি, সিজনে লভিল জানা হাততে মুকুতি, ৰামে জানি হাতে পাঞ্চে হবে কৰিয়ে কমন, নিতে কৰা শিৱ গীতা শ্ৰৱণ কীৰ্তন, তেবে তৰিবা ঘূৰ সংসাৰ নিকাৰে, অপ্ৰয়াসে পাইবা মুক্তি জানানীৰ তৰে, ৰামে কায় ক্লেশ মনস্তাপ অৰ্থনাশ ভয়, গুচিবে কয় আত্মপ্ৰিয়া মনৰ সংশয়, তিনি তাপ নাশ কৰি হৈবা শুদ্ধমতি, শিৱৰ প্ৰসাদে পাইবা পৰম মুকুতি, শুনা সাধুজন কথা পৰম গোপন,
শিৱৰাম সংবাদম ধুৰয়ালা পন হাকাৰৰ সন্তে নিৰা কাৰ ৰূপ ধৰে স্থূল দেহ সন্তে সূক্ষ্ম জীৱনীৰন্তৰে মন বুদ্ধি অহংকাৰে হমে চিত্ৰধৰা শিৱত ভকতি কৰি সংসাৰক তৰা মোহ পংকে মগ্ন হৈলা প্ৰভু শ্ৰী ৰাম অগস্ত্যৰ সন্তে লভি বেকতত্ৰ জ্ঞান হি তত্ৰ হিৰুগত কৰি ৰঘুমণি জপব্ৰত আৰম্ভিলা ইন্দ্ৰিয় তাতে প্ৰসন্ন হৈলা প্ৰভু পানী পাৰ্বতী সহিতে দেখা দিলন্তয়া পুনি পাশুপাতয়স্ত আৰু দিলা তত্ত্ব জ্ঞান ভক্তি মুক্তি উপাসনা কৰিলা ব্যাখ্যান শিৱমুখ সন্তে ব্যক্ত ভৈলা যত তত্ৰ সেহি শিৱ গীতা তাৰ পূৰ্বমহত্ৰ যিটো জনে শুদ্ধভাৱে আক পাঠ কৰে শিৱৰ কৃপায়ে হিয়ে সংসাৰক তৰে ৰামে জিতেন্দ্ৰিয় হুয়া যিটো নিতে কৰে পাঠ নতু জিতেন্দ্ৰিয় হুয়া শুনে দুৱাই মাথ সংসাৰ নিস্তৰিতু মুক্তি পদ পায় সংশয়না শিকেয়াত কহিলো বুজায় এক বাধ্যা পাঠে জানাই আত্মশুদ্ধি হয় দুই আধ্যা পাঠে সৰ্ব ইন্দ্ৰিয় দম পাঠ তিনি চাৰি আধ্যা কিম্বা সমস্ত প্ৰসয় তাহাৰ মহিমা কহি অন্তকনে পায় মন ইন্দ্ৰিয়ক যিনি চৈতন্যয়োদয় সৰগৌৰী আশীৰ্ষিদ সিহঁতে বাখলয় হে ৰাম পাঠৱন্তে মহাত্মজী পঢ়ে ভক্তি ভাৱে গীতা পাঠ হিত
তুহম স্তকেহি পাৱে গীতা পাঠ তত্ৰ কথা মহাত্ম বৰ্ণন তিনিৰো সংযোগ হুৱে অসাধ্য সাধন গীতা পাঠ বন্তে তত্ৰ নিৰূপণ কৰি মহাত্মক পাঠ কৰে ভক্তি ভাৱ ধৰি তাহাৰ ভাগ্যৰ ফল নহয় বৰ্ণন হৰ গৌৰী পাইলৈ আৰু লক্ষ্মী নাৰায়ণ শিৱৰাত্ৰি দিনে নতু শিৱৰ মন্দিৰে ভক্তিযুক্ত হুয়া শিৱ গীতা পাঠ কৰে যিজনে সমস্ত দুৰ্গতিক পৃথি দিল মহামুখ্য ফল তাৰ হাততে লভিল যাৰ ঘৰে থাকে শিৱ গীতা মহাধন তাহাৰ ভাগ্য কোনে কৰিব বৰ্ণন ব্যাধি ব্যাধি সমস্ত দূৰতে নাশয় যত মানে আছে তীৰ্থ একত্ৰে মিলয় সূৰ্য গ্ৰহণত কোটি ধেনু দান কৰে সুমেৰু সমানে শুবৰ নক দান কৰে কাশী বা প্ৰয়াগে তীৰ্থ জপ যজ্ঞ দান কোটি ভাগুনুহে গীতা পাঠৰ সমান তলুক্য তাৰিণী গীতা প্ৰতিত পাৱনী সৰ্বপাপ বিমোচনী দুৰ্গতি নাশিনী মুখ্য প্ৰদায়িনী গীতা জানা যতনৰ পাপ আলু ভঞ্জয় জানা সমস্তৰ জানি কায় বাক্য মনে গীতা পাঠ কৰা দুৰ্লভ মনুষ্য জন্ম বিফল নকৰা ইহে পৰমাৰ্থে তত্ৰ জানিবা মনে কৰাই আত্মা নিবেদন শিৱৰ
চৰণে পক্ষ বিন্দু বিন্দু বান খ্ৰীষ্টীয় বৰিষে শ্লোক ভাংগি পদ কৈলো পৰম হৰিষে ৰামে মহাপুণ্য অম্বুবাচী শুভ দিৱসতে সমৰ্পিলো গীতা শাস্ত্ৰ ভক্তৰ নিমিত্তে কৰিলা কৰুণা কৃপা সিন্ধু দেৱ মহেশ্বৰ আশীৰ্বাদ লয়া পদ কৰিলো শ্লোকৰ তান প্ৰসাদতে পাইলো সংস্কৃত শাস্ত্ৰ একোকে নজানো পদ কৰিলো সুমাত্ৰ ৰচিন্ত্ৰ মহিমা কিনো দেৱ প্ৰঞ্চানন জানিহিব পদে লোৱা একান্ত শৰণ শিৱ ৰাঘৱৰ কথা পুণ্য মনোহৰ ৰচিলা যি তেনে পদ চিন্তিম যত বঢ়া তুতা দুখ ক্ষমিবা সকলে কৰিছো কাতৰ তব চৰণ শিৱ গীতা কলি ৰলো কৰম সাধন জানিয়া শ্ৰদ্ধায়ে কৰা শ্ৰৱণ কীৰ্তন